সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলিব। আজি কেইবা মাহ ধৰি প্ৰায় বছৰটোৱে হ'ল যেতিয়াৰ পৰা বিজেপি চৰকাৰ অসমখনত আহিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যি অবৈধভাৱে একপক্ষীয়ভাৱে ধৰ্মীয় সংখ্যালঘু বিশেষকৈ মুছলিম সম্প্ৰদায়টোক টাৰ্গেট কৰি লৈ যি অবৈধ এভেকশ্যন চলাই আছে, অবৈধ উচ্ছেদ চলাই আছে, আৰু হিমন্ত বিশ্ব শৰ্মা নিৰ্লজ্জভাৱে স্বীকাৰো কৰিছে যে মই যদি সংখ্যালঘুসকলক বেয়া পাওঁ, মই যদি সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছোঁ, তাত কি বেয়া কৰিছোঁ, কি অসুবিধা হৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আমি সংখ্যালঘুসকলে এনেকুৱা ধৰণৰ অভদ্ৰ অসভ্য আচৰণ কেতিয়াও আশা কৰা নাছিলোঁ। আৰু আজি আমি এই প্ৰগ্ৰামৰ এই কাৰ্যসূচীৰ জৰিয়তে সাংবাদিক বন্ধুসকলৰ দ্বাৰা আমি জনাব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আপুনি অসমৰ বুকুত যিমানকেইটা জাতি ধৰ্ম যিমানকেইটা সম্প্ৰদায় আছে প্ৰত্যেকৰে মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে চিন্তাধাৰা কৰক, প্ৰত্যেকৰ মুখ্যমন্ত্ৰী হওক। যদি আপুনি ভাবিছে যে অকল ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈ এনেকুৱা ধৰণৰ উচ্ছেদ কাৰ্যসূচী চলাই লৈ যাম, তেতিয়াহ'লে মনত ৰাখিব মুখ্যমন্ত্ৰী মহোদয়, এই ধৰ্মীয় সংখ্যালঘুসকল কিন্তু হাত সাৱটি বহি নাথাকে, হাতত খাৰু পিন্ধি বহি নাথাকে। এই অসমৰ 1,30,00,000 জনসংখ্যা কিন্তু ৰাজপথত ওলাই আহি আপোনাৰ বিৰুদ্ধে ইয়াত গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব। আপোনাৰ যি শক্তি, সেই শক্তিক কিন্তু আমি নিশক্তি কৰি দিয়াৰ কাৰণে বাধ্য থাকিম। আৰু এটা কথা, অকল ধৰ্মীয় সংখ্যালঘুসকলৰ যি ভূমি বেদখল কৰি আছে, ভূমি উচ্ছেদ কৰি আছে বেদখলৰ নামত, আজি চিন্তা কৰক গুৱাহাটী ৱাকাফ বৰ্ডত কিমান হাজাৰ হাজাৰ মাটি বিভিন্নজনে দখল কৰি আছে, তাত কিন্তু তেনেকুৱা ধৰণৰ উচ্ছেদ কৰা আমি দেখা পোৱা নাই। গতিকে অকল ধৰ্মীয় সংখ্যালঘুসকলৰ ভূমি বেদখল, আপোনালোকে নিশ্চয় জানে যে অকল উচ্ছেদ কৰিলেই সমস্যাৰ সমাধান নহয়। প্ৰথম অৱস্থাত যিসকল মানুহৰ ভূমি নাই, যিসকল ৰাইজৰ ভূমি নাই, সেইসকল ৰাইজৰ ভূমিৰ ব্যৱস্থা কৰি দিয়ক। আজি যিসকল মানুহক উচ্ছেদ কৰা হৈছে, তাৰ পৰা খেদি পঠোৱা হৈছে, সেইসকল মানুহ অহাকালি আকৌ কোনোবা জেগাত বহিব। তো গতিকে এইটো এটা ষড়যন্ত্ৰ কৰা হৈ আছে যে আজি এইটো জেগাৰ পৰা তাত পঠাব, তাত যাব, এনেকৈ যাতে আমাৰ এই ধৰ্মীয় সংখ্যালঘু সমাজখন পঢ়া শুনাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ নিব নোৱাৰে, এনেকৈয়ে যাতে ধৰ্মীয় সংখ্যালঘু সমাজখনক ধ্বংস কৰিব পাৰি। গতিকে এই অভদ্ৰ আচৰণৰ পৰা বিৰত থাকক, অন্যথাই কিন্তু ভৱিষ্যতে পৰিস্থিতি ইয়াতকৈ ভয়ানক হ'ব। ধন্যবাদ। হয়, আজি আমি গোটেই কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই অসমব্যাপী আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী আমাৰ যি চেণ্ট্ৰেলৰ পৰা দিয়া হৈছিল সেইটো আমি পালন কৰিবলৈ ওলাইছোঁ। কিন্তু যোৱাকালিৰ পৰা আমি লক্ষ্য কৰিছোঁ বিভিন্ন জিলাৰ লগতে আমাৰ কোকৰাঝাৰ জিলাতো আমাৰ যি প্ৰতিবাদ, এই প্ৰতিবাদক বিফল কৰাৰ কাৰণে যি এক ষড়যন্ত্ৰ আমাৰ প্ৰশাসনৰ দ্বাৰা যেনেকৈ এইটো বাধা দিবলৈ চেষ্টা কৰি আছে, মই এই সংবাদ মাধ্যমৰ এই আপোনালোকৰ জৰিয়তে জনাব খুজিছোঁ, এনেকুৱা বাধা দি আমাৰ কণ্ঠ কেতিয়াও বন্ধ কৰি ৰাখিব নোৱাৰে। ইয়াৰ প্ৰত্যুত্তৰ আমি ভালদৰে দিম, কিন্তু এইটো আমি গণতান্ত্ৰিক পদ্ধতিৰে দিম। আজিৰ এই প্ৰতিবাদক বাধা দিয়াৰ কাৰণে পুলিচক যি আগতীয়াকৈ আমাৰ পিছত লগাই ৰাখিছিল, যি বাধা দিলে আমাক কাৰ্যসূচীটো প্ৰতিমূৰ্তিটো জ্বলাব নিদিলে, তাৰ ইয়াত আমি ৰাইজক আহ্বান জনাব বিচাৰিছোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ যিটো 7 তাৰিখত সজাগতামূলক সভা আছে, তাত আমি ৰাইজক আহ্বান জনাইছোঁ বিনা দ্বিধাতে তাত উপস্থিত হৈ হাজাৰ হাজাৰ লাখ লাখ মানুহ একলগ হৈ তাত আমি দেখুৱাই দিব লাগে যে আমাৰ শক্তি কিমান আছে, আমি মানুহ বুলি জীয়াই থাকিব বিচাৰিছোঁ। ইয়াত কুকুৰ মেকুৰীৰ দৰে জীয়াই থাকিব বিচৰা নাই, কিন্তু একপক্ষীয়ভাৱে ইয়াত আমি ক'ব লাগিব কমিউনিয়েল যিটো এইটো এই চৰকাৰখনে কৰি আছে, একপক্ষীয়ভাৱে মুছলিমসকলক টাৰ্গেট কৰি লৈ এই ঠাণ্ডাৰ সময়ত কেঁচুৱা বাচ্চা লৈ তাত নিৰ্বস্ত্ৰকাৰে মানুহ খাবলৈ পোৱা নাই, এনেকুৱা এটা বিভীষিত পৰিস্থিতিত মানুহ থাকিবলগীয়া হৈছে। এনেকুৱা পৰিস্থিতি আমি চৰকাৰৰ পৰা বিচৰা নাই। সংবিধানে আমাক অধিকাৰ দিছে অন্ন বস্ত্ৰ বাসস্থান, এইটো আমাক লাগিবই। ইয়াৰ কাৰণে আমি যিকোনো গণতান্ত্ৰিক পদ্ধতিৰে যিকোনো পন্থা অৱলম্বন কৰিব লাগে, কৰিম আমি তাৰ কাৰণে বাধ্য হৈ আছোঁ। আৰু ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে নিৰ্ভীকে আমাক সহায় যোগাব লাগে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ, আমাৰ যিটো অহা 7 তাৰিখত চিটলাত মিটিং আছে, ইয়াত আপোনালোকে দলে দলে নিজে ইচ্ছাই যোগদান কৰি আমাৰ যিটো শক্তি এইটো প্ৰদৰ্শন কৰিবলৈ মই ৰাইজক কাটৰ দৰে অনুৰোধ জনাইছোঁ, যাতে আমি চৰকাৰক দেখাব পাৰোঁ যে আমি
বহি থকা মানুহ নহয়। আমি আন্দোলনৰ জৰিয়তে, গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমাৰ যিটো প্ৰাপ্ত অধিকাৰ সংবিধানে আমাক দিছে, এইটো আমি অধিকাৰ আমি ল'মেই ল'ম।